সকলোকে নমস্কাৰ। এটি অসমীয়া থলুৱা সহজ সৰল সাজ লৈ আহিছোঁ আজি আমাৰ বায়ে থলুৱা ছিষ্টেমত মাংস বনাব বুলি সাজু হৈছে, যাৰ কাৰণে মাংসখিনিত নিমখ, হালধি গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি লৈ তাক মিহলি কৰি লৈছে। এতিয়া এই মিক্সচাৰটোৰ ওপৰত বায়ে এটুকুৰা নেমু আটি দিছিলে। এই নেমুটো এইকাৰণে চেপি দিয়া হৈছিলে যাতে নেমু ৰসে কিছু থলুৱা ফ্লেভাৰ এড কৰে। তাৰপাছত মিশ্ৰণটো কিছু সময়ৰ কাৰণে মেৰিনেট হ'ব ৰাখি দিয়া হ'ল, কিছু সময় মানে 15-20 মিনিটমান সময়ৰ কাৰণে। এতিয়া কেৰাহীটোত তেল লৈ গৰম হ'ব দিয়া হ'ল। সেইখিনি সময় আদা নহৰু পেষ্ট এটা বনাই লোৱা হ'ল। আকৌ পেষ্টটো বনোৱাৰ আগতে আলু, পিঁয়াজ, কেপচিকাম, বিলাহী কাটি থোৱা আছিলে। এই কাটি থোৱা আলুখিনি গৰম তেলত দি দিয়া হ'ল। এতিয়া আলুখিনি ভাজিব দিয়া হ'ল। আলুখিনি কেতিয়ালৈকে ভজা হ'ব? যেতিয়ালৈকে তাৰ ওপৰত এটা ব্ৰাউন কাভাৰ আহি নাযায়। যেতিয়া কাভাৰটো আহি যাব, আলুখিনি ইয়াৰ পৰা আঁতৰাই দিয়া হ'ব আৰু সেই একেখিনি গৰম তেলতে লং, ইলাচি আৰু পিঁয়াজ দি কিছু সময় লৰোৱা হ'ব। ভিডিঅ'টোৰ আৰম্ভণিতে কৈ দিছোঁ, কোৱা হয় যে মাংস বনোৱা আৰু লৰাই থকা এই দুটা সদায় একেই বস্তু, মানে যিমানে লৰাব নহয় সিমানে মাংসটো সোৱাদ হ'ব। কিমান সোৱাদ হয় নাজানো, কিন্তু আজি আমাৰ মাংসত লৰোৱা বহুত দেখা পাব। তো যেতিয়া পিঁয়াজটো দিয়া হ'ল, তাৰপাছত মাহপাত, বিলাহী কাটি থোৱা আকৌ লৰোৱা হ'ল। তাৰপাছত কাটি থোৱা কেপচিকামটো আকৌ লৰালে। এতিয়া আদা নহৰু দি প্ৰয়োজন সাপেক্ষে ইয়াৰ ওপৰত নিমখ দিয়া হ'ব। যিহেতু মেৰিনেশ্যনৰ সময়তো নিমখ দিয়া আছিলে, গতিকে নিমখ যিমানখিনি লগা বুলি ভবা হয় সিমানখিনিহে দিয়া হ'ব। তাৰপাছত এই মিশ্ৰণটো পমি যাবলৈ দিয়া হ'ব। পমি যোৱাৰ পিছত মেৰিনেট কৰি ৰখা মাংসখিনি এড কৰা হ'ল। এতিয়া মাংসটো কিছু সময় আকৌ লৰোৱা হ'ল। তাৰপাছত ভাজি ৰখা আলুখিনি ইয়াতে দি দিয়া হ'ব। আলুৱে মাংসই কিছু সময় লৰোৱা হ'ব আৰু তেতিয়ালৈকে লৰোৱা হ'ব যেতিয়ালৈকে মাংসটোৱে এৰি দিয়া পানীখিনি ইয়াৰ পৰা শুহি নাযায়। যেতিয়া মাংসৰ পানীখিনি নোহোৱা হৈ যাব, তাৰপাছত ইয়াতে এক্সট্ৰা অকণমান পানী দি মাংসটো সিজিব দিয়া হ'ব। যেতিয়া এই এক্সট্ৰাকৈ দিয়া পানীখিনি নাইকিয়া হ'ব, তেতিয়া মাংসটো সিজি যোৱা বুলি অনুমান কৰা হ'ব আৰু তাৰ ওপৰত যাক যিমান ঝোল লাগিব সেই সাপেক্ষে পানী দিয়া হ'ব। এয়া দেখিবলৈ পাইছে, ইয়াতে আমি এক্সট্ৰা পানী অকণমান দিছোঁ সিজিবৰ কাৰণে। এইখিনি পানী নোহোৱা হ'লেহে আমি ঝোলৰ কাৰণে পানী ইয়াতে দিম। আজি আমাক দেখা পাব আপোনালোকে ঝোলৰ কাৰণে কিছু বেছিকৈ পানী দিম, কিয়নো আমি আজি কোনো দালিৰ ব্যৱস্থা নাই কৰা। আমি এনেকৈ ভাতটো খাম, সেইকাৰণে ইয়াতে পানীটো দি দিয়া হ'ল। এতিয়া যেতিয়া এই পানীখিনি কিছু গৰম হোৱা দেখা যাব, তেতিয়াহে ইয়াতে গৰম মছলা অকণমান দিয়া যাব। আপোনালোকে দেখিবলৈ পাইছে আমাৰ আজিৰ ৰেচিপিটোত কিন্তু যিমান পৰা যায় সিমানখিনি মছলা কমকৈ ব্যৱহাৰ কৰা হৈছে, যাতে এটা থলুৱা খাদ্য খাবলৈ পোৱা যায়। এই যেতিয়া বুৰবৰণি দেখিবলৈ পাব, তেতিয়া গম পাব যে আঞ্জাটো এতিয়া হৈ গৈছে। তেতিয়া আপোনালোকে খানাটো নমাব পাৰিব। এতিয়া হৈ গ'ল আৰু মাংস আঞ্জা। ইয়াৰ পিছত আমি কি কৰিলোঁ, এইখিনিতে কৈ থওঁ, অসমীয়া মানুহৰ কাৰণে সেইটোৱে এটা সহজ সৰল খাদ্য। যেতিয়া এনেকৈ খোৱা হ'ব আৰু কোনো আলহী অতিথি নাথাকিব, ইমানখিনিয়ে খোৱা হ'ব আৰু এইখিনিকে আমি সহজ সৰল প্ৰযোজ্য খাদ্য বুলি কওঁ। যাৰ কাৰণে আমি কি লৈছিলোঁ আজি, ভাত, মাংস, ভাজি, চালাড, নেমু, বাছ এইখিনিৰে আমি আমাৰ সাজটো খাইছিলোঁ। খুব ভাল লাগিছিল। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে, প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বহুত বহুত ধন্যবাদ।